আপুনি মোক ইমান বেয়াকৈ যে ঠগিব মই সপোনতো ভবা নাছিলোঁ। নিচিনা একেবাৰে ছেম ল'ৰা ক'ৰ পৰা ওলালে? আপুনি ক'ৰবাত নিশ্চয় কিবা কৰিছে। আপোনাৰ আৰু কোন ক'ত আছে কওকচোন? বেলেগ ল'ৰা ছোৱালী ক'ৰবাত আছে তাৰমানে, হয় নাই? মই নজনাকৈ এতিয়া মোক শুই থকা বুলি ক'বলৈ আহিছে। নিজে ক'ৰবাত কিবা কাণ্ড কৰি পেলাই এতিয়া মোক শু বুলি ক'বলৈ আহিছে। কিনো অকল কান্দি থাকা বোলো? কৈছোঁ দেখোন আমাৰ অকলে এটাই ল'ৰা বুলি। নহয় সঁচাকৈ, তহঁতৰ যদি আৰু ল'ৰা আছে কৈ নিদিয় কেলে বাৰু মিছামিছিকৈ মানুহজনীক ইমান দুখখন দি আছ? কথাটো শুনিব পৰা একদম তাই কেনেকুৱাখন কৰি আছে কান্দি কাটি গোটেইজনী। নে তোৰ ভাগৰ বেলেগ ক'ৰবাত ল'ৰা আছে ক? আইঅ নবৌ, এইবাৰ আপুনিও লাগিলেকি? কৈ দে সঁচা কথাটো কৈ দে। ক'ৰবাত যদি আৰু মোৰ নাতি আছে সেইটোও ক, মই লৈ ল'ম নহয় বাহু মেলি তাক সাৱটি। এইবাৰ তইও লাগিলি আৰু। এনেই টেমাটো বেয়া হৈ গৈছে, আকৌ তই লাগিলি আৰু এইবিলাক। তেতিয়াহ'লেনে তই সঁচা কথাটো কেলে কৈ নিদিয়নো? চাচোন মাকজনী গোটেইজনী কালিৰ পৰা অকল কান্দিয়ে আছে গোটেইজনী। মন চন মাৰি বহি আছে, ভাত পানী খা বুলি ক'লেও নেখায়। তাৰপৰা সঁচা কথাটো কৈ দিলে এইবিলাক নাটক। মই কিমান কৈ আছোঁ বাৰু, মই আৰু কি ক'ব লাগে বাৰু কচোন? কি কৰিম বাৰু মই ক'বলৈ আৰু? যদি তহঁতৰ ল'ৰা নহয়েই, তোৰ ভাগৰ ভায়েক বা ককায়েক যদি নহয়, সি ইমান একে কেনেকৈ হ'ব পাৰিলে? গম পাইছোঁ ভগৱানে একেটা চেহেৰা মানুহ 7টা বনায় বুলি, কিন্তু হ'লেও যে ইমানো মিল নাথাকে। অকণমান হ'লেওতো কিবা এটা থাকিলে হয়। ইছ ৰাম, এতিয়া মই কি কওঁ বাৰু ইমান মিল হৈছে বুলি? মই কেনেকৈ বাৰু? নেজানো আৰু, মোৰ যে ভাবি ভাবি মাথাটো একদম বেয়া হৈ গৈছেগৈ। একো কৰিবলৈ মন নোযোৱা হৈ গ'ল। কি কওঁ জানো মই? মানুহটোৱে মোক ইমান দুখ দিছে, সঁচা কথাটোও নকয়। ক'ৰবাত বোলো কৈ দিয়ক আপোনাৰ আৰু কোনোবা আছে যদি। ইছ ৰাম, মানে তোমালোকে মাথাটো শেষ কৰি দিবা আৰু মোৰ ভাগৰ। উপায় নাই আৰু, কি ক'বা? আজি ইমান বছৰে যিটো কথালৈ ভয়কৈ থাকিলোঁ, আজি শেষত গৈ সেই কথাটোৱে ওলাই পৰিলেগৈ চবৰ আগত গৈ। কি আকৌ তাৰমানে কিবা লুকুৱাইছ আপোনাৰ ধন ন তই? এইখা আকৌ কি কথা ক'লি আকৌ? অথনিৰ পৰা কৈ আছিলি নাই একো নাই। এতিয়া এইবোৰ কি বকিছ? সঁচাকৈ দেই পগলা কৰি দিবি তহঁতি, কিন্তু মই একো বুজি পোৱা নাই। যি সঁচা কথা আছে কৈ নিদিয় কেলে? কি লুকুৱাই আছিলি তই ইমান অত বছৰে? দেখিছে নবৌ, মই কৈছিলোঁ নহয় মানুহজনে কিবা এটা লুকুৱাইছে বুলি। মই ইমান সুধিলোঁ নক'লে। মই জানিছিলোঁ কিবা এটা লুকুৱাইছে বুলি। তাৰমানে আৰু মানে ক'ৰবাত কচোন এজনী ৰ কান্দা কটাখন কৰি থাকিবি ৰ। কি হৈছে বাপুধন ক? গোটেইখিনি কথা খুলি ক তই। কম মই তহঁতক, কচোন। আজি ইমান বছৰে মই সেই কথাটো নিজৰ ভিতৰতে ৰাখি থৈছিলোঁ, কাকো জানিবলৈ দিয়া নাই। আজি মই কেনেকৈ তহঁতক সেইবোৰ কথা কওঁ বাৰু? পাৰিবি জানো তহঁতি শুনিবলৈ? তুমি যিবোৰ ভাবি আছা সেইবিলাক একোৱেই নাই। মোৰ ভাগৰ সহধৰ্মিনী অকল তুমিয়েই, মোৰ বেলেগত কোনো ক'তো নাই। আজি চবেই মোকেই দোষ দিব ল'লে। তেতিয়াহ'লে আপুনি কেলে কান্দি আছে? ইছ, মই হ'লে গম পোৱা নাই দেই এইবোৰ কি হৈ আছে। তইও কান্দিছ, সিও কান্দিছে, কি তাৰমানে এইবিলাক? শুনা তেতিয়াহ'লে, তোমাৰ 2টা ল'ৰা জন্ম হৈছিলে, তাকো যজা। শনি যে কিমান বৰষুণ দিছিলে মনত আছেনে তোমাৰ? কাৰেণ্টটো অলপ সময়ৰ কাৰণে গুচি গ'ল, আৰু নাজানো কেনেকৈ কি হ'ল। আমাৰ অকল এটা ল'ৰাহে থাকিলে। কোনে চুৰ কৰিলে, কেনেকৈ চুৰ কৰিলে কোনো গম নাপাওঁ। কি? আপুনি মোৰ পৰা ইমান ডাঙৰ কথা এটা লুকুৱাই থৈছেনে? তাকে মই কি বুলি ক'ম তোমাক? তুমি নিজেই কোৱা। মই কিমান বিচাৰিলোঁ, আজিও মই তাক বিচাৰিয়ে থাকোঁ, কিন্তু নাই, ক'তো নাই। মোৰ আশা ভৰসা চবখিনি শেষ হৈ গ'ল। তুমি কি বুজিবা কিমান দুখ লৈ মই জীয়াই আছোঁ? বিচাৰি ফুৰিছোঁ মই মোৰ ল'ৰাটোক, কিন্তু নাই, ক'তো নাই। ঐ ৰচোন ৰ বাপুধন, কি ভালকৈ বুজাই কচোন। কোনে লৈ গ'ল আকৌ মোৰ নাতিটো? কচোন। তাক পালে একদম কাটি পিচ কৰি তেলত ভাজি খাই পেলাম, ক মোক। সিদিনাখনি তহঁতক মই এতিয়া কেনেকৈ বুজাই দিম বাৰু? নাৰ্ছ এজনী আছিলে, নতুনকৈ এপইণ্ট হৈছিলে। কোনো গম নাপায় যে তাই যে ল'ৰা চোৰ বুলি। পিছতহে গম পাইছোঁ তাই বোলে হস্পিটেলত জইন কৰে, আৰু তাৰ পৰা বোলে ল'ৰা মানে কেঁচুৱা চুৰ কৰি পইচা লৈ বিকি দিয়ে। আৰু কি ভাগ্য চাচোন পিতাই আমাক, সেইদিনাখনেই এই ভাগৰ 2টা ল'ৰা জন্ম হৈছে। তাৰে কাৰেণ্ট নথকা সুযোগত এটা ল'ৰা চুৰ কৰি গুচি গ'ল। ভাগ্যও ভাল যে কাৰেণ্টটো আহিলে আৰু মই তাত গৈ পালোঁগৈ। সেইটো ল'ৰা থাকিলে, নহ'লে চাগে 2টাই ল'ৰা লৈ গুচি গ'লে হয়। ভয়হে লাগিছে দেই শুনি এইবোৰ। আপুনি যে মোক ইমান দিনে এইবোৰ কথা একোৱেই কোৱা নাছিলে। কেনেকৈ কওঁ মই তোমাক এইবোৰ কথা? তাৰমানে কি মুনাফা আমাৰ?
তুমি যেতিয়া মোক ক'লা যে আমাৰ টুটুৰ নিচিনা একেই ল'ৰা এটা আছে বুলি মোৰ মনটো বহুত ভাল লাগিছিলে কিন্তু মই তোমাক ক'বহে পৰা নাছিলোঁ যে তাৰমানে সিহঁতে দুটা সেইকাৰণে দেখিবলৈ একেই। এইটো আকৌ কেনেকৈ হ'ব? সি দেখোন ইয়াতে থাকি ডাঙৰ দীঘল হৈছে। মই আছো নহয়, তহঁতি টেনশ্যন নলবি। উৰহি গছৰ মই উলিয়াই পেলাম নহয়। মোৰ নাতি যদি আকৌ সিহঁতৰ ভাত কেনেকৈ ধূলি বালিত পৰি খাই থাকিব, মই লৈ আহিম তাত। কিন্তু পিতাই যে সিয়ে যে আমাৰ ল'ৰা বুলি কেনেকৈ প্ৰমাণ কৰিবি তই কচোন? নাৰ্ছজনীক যেতিয়ালৈকে নেপাওঁ, সঁচা কথাবোৰ যেতিয়ালৈকে নোলায় আমিতো একো প্ৰমাণ কৰিব নোৱাৰোঁ যে সিয়ে আমাৰ ল'ৰা বুলি। তই কিন্তু সেইটো কথা সঁচা ক'লি যে একো প্ৰমাণ নোহোৱাকৈতো আমি লোকৰ ল'ৰা এটা আমাৰ ল'ৰা বুলি ক'ব নোৱাৰোঁ ন। কিবা এটাতো প্ৰমাণ লাগিব। আছে নহয় প্ৰমাণ। টুটু টিকাটোত যিটো ৰঙা তুলসী এপাহ আছে তাৰ ভাগৰ টিকাটোত একে জেগাতে তাৰ ভাগৰ ৰঙা তুলসী এপাহ আছে। কি? তেতিয়াহ'লেতো ভালেই কথা। মইতো সিহঁতৰ হ'লে কৈয়ে থাকোঁ, পটককৈ তাৰ পেণ্টৰ সৈতে টিকাটো চাই তুলসী পাত দেখি পালে লৈয়ে আহিম থাপ মাৰি চিলনীয়ে থপিওৱা দৰে। তহঁতি যি ক ইয়াত, খালি গোটেই মানুহবিলাকক জানিবলৈ নিদিবি। সঁচা কথাটো ওলাই লওক, তাৰ পাছতেহে কবি যে এইটো আমাৰ ল'ৰা বুলি। এনেই নকবিগৈ। চাবগৈ পাৰিবি বস্তুটো কিমান কি সঁচা মিছা, কিন্তু এনেকৈ কৈ নিদিবি যে সি আমাৰ ল'ৰা বুলি। মই নাৰ্ছজনীক ধৰি লওঁ ৰ। নাৰ্ছজনী কিবা খবৰ পাইছ নেকি? মই ডিটেক্টিভ দি থৈছোঁ নহয়। মোকো লৈ যাবিচোন। নাৰ্ছজনী একদম কাণ তলীয়া দুচৰত দি দিম, একদম চবখিনি সঁচা কথা কৈ দিব। মোৰ কথা মৰিলেও নুশুনে, সঁচ নুশুনা হৈছে কথাখিনি। এটা ক'লোঁ বোলে সেই দোকানৰ পৰা যাচোন যা, মিঠাতেলকে অকণমান লৈ আগে। মিঠাতেল চিঠাতেল নাই ঘৰত। এইটো হৈছে দিনটো ঘৰতে লেকুকৈ পৰি থাকিব। এটা সেই আহিয়ে বাহিৰে খেলিবলৈ যাব। মই বাৰু এতিয়া ক'ৰ পৰা কি কৰোঁ? সদায় আলু পিটিকা, বেঙেনা পিটিকা, ভেঁকুৰি পিটিকা এইবিলাক খাই আমনি লাগিছেগৈ। নাই, মোৰ গোটেই জীৱনটোৱে ধ্বংস কৰি পেলালে আৰু সিহঁতে আৰু। এই কিনো বগি থাক ৰচোন, যাম নহয় ওলাই। এইটো কেনে গ'ল? আমাৰ মুনুকণটো ক'ত গ'লগৈ? মুনুকণ নাম দিবলৈ আহিছে তাক। কিহৰ মুনুকণ নাম দিবলৈ আহিছে? নিজৰ হ'লেও বেলেগ কথা আছিলে, নিজৰ তেজ হ'লে বেলেগ কথা আছিলে। কিবা এটা কৰি মেলি পঢ়া শুনা ডাঙৰ মানুহ হৈ ভৱিষ্যতে আমাক চালে চোৱা চিতা কৰিলে হয়। এতিয়া লোকৰ ক'ৰবা মানুহৰ তেজ, কি বা ল'ৰা ক'ৰপৰা কনকা বা জাতৰ, কি বা মানুহৰ তাক একেবাৰে তুলি আনিলেগৈ গৈ একেবাৰে ষ্টেচনৰ পৰা। কোনেনো ক'তনো পেলাই থৈ গৈছিলে, কি কৰিছিলে তাতে থাকিবলৈ দিব লাগিছিলে। তুলি লোৱা, ইমান ডাঙৰ দীঘল কৰি লোৱা। আৰু নোৱাৰোঁগৈ আৰু, মই একদম মাথাত ধৰিছেগৈ মোৰ সিহঁতৰ উৎপাতখনে। এনেকৈনো কেলেই কৈছ? হয় নকবিচোন সেনেকৈ। ইমান পানীকে চোৱাতে কোনেনো পেলাই থৈ গ'ল আকৌ ষ্টেচনৰ সিহঁতে। মই বোলো পালোঁ, লৈ যাওঁচোন দে। ল'ৰা এটা পাইছোঁ আৰু বোলো দে, খুৱাই বোৱাই ডাঙৰ কৰিম আৰু ভৱিষ্যতে আমাক চাব। হ'লেও আকৌ নিজৰ ল'ৰা নহয় নহয়, লোকৰ তেজ এইবিলাক। কেনেকুৱা জাতৰ বা কেনেকুৱা সঁচৰ বা ল'ৰা এইবোৰ। তই তাক দেখিবই নোৱাৰ। সিনো কি জানে এইবিলাক, আমি যে তাৰ নিজৰ মাক বাপেক নহয় বুলি, তাক যে আমি তুলি লোৱা বুলি। সিটো নাজানে নহয়। থাকচোন থাক, লাহে লাহেচোন 8 বছৰ হ'লেহি। আৰু অকণমান ডাকা হ'ব আৰু লাহে লাহে। তাৰপৰা কৰি মেলি খুৱাব নহয়। তইনো কেলৈ বকি থাক বাৰু এইবিলাক? হ'লে আকৌ সেইবিলাক কথা নহয় নহয়। নিজৰটো সদায় নিজৰ পেটৰ পৰা ওলোৱা নহয় নহয়। তাৰ যদি কেতিয়াবাকে বিচাৰি যদি নিজৰ মাক বাপেক আহে নহয়, মইতো দিয়ে পঠিয়াই দিম। তেতিয়া মই অকণ সুখত দিন কিমান থাকিব পাৰিম। তই পাৰিবি, দয়া মমতা নায়েই তোৰ গাত। আজিলৈকে দেখিয়ে নাপালোঁ তাৰ প্ৰতি মৰম অকণমান। পাৰিবি, খালি মোৰহে বৰ দুখ লাগিব। দুখ ক'বলৈ কি আছে আকৌ? নিজৰ ল'ৰা নহয় নহয়। তৌ এজনী অকল একেখিনি কথাকে কৈ থাক। তোৰ লগত সেইকাৰণে কথা পাতিবলৈ বেয়া। যা, যি ক মই ওলাই। সঁচা কথা ক'লে আকৌ বেয়া পায় সিহঁতে। পিছে নগেন কাইটি আমাৰ ঘৰলৈ আজি কি কামত আহিলে? কোনোদিনে নহা মানুহটো আমাৰ ঘৰ পালেহি যে আহি। নহয়, মই আকৌ গাঁৱৰ মাজলৈ গৈ আছিলোঁ। ভাবিলোঁ বোলো তহঁতৰ ঘৰতো পাক এটা মাৰি যাওঁ। চবৰ ঘৰতে সোমালোঁ নহয় গাঁওখনত। তহঁতৰ ঘৰহে বাকী আছিলে, চিনাকিটো হৈ যাওঁ আকৌ বুলি আহিলোঁ। কোনোদিন নহা মানুহ এজন আহিলে দেখোন আমাৰ ঘৰলৈ। ভালেই কৰিলে, কেতিয়াবা আহিব লাগে, তেতিয়াহে গাঁওখনৰ মানুহবোৰ চিনি পোৱা যায়। বোৱাৰী একদম ঠিক কথা ক'লা তুমি, 100% তোৰো। পিছে বোৱাৰী তোমালোকৰ এই সোণ চপোৱা নাই নেকি ঘৰত? সোণ চপোৱা মানে? কোন সোণ চপোৱা? কেলে তোমালোকৰ সোণ এচপোৱা থকা নাই জানো? কিবা ফাল লগা, মোনা ফানে, চুকা ফানে, কিবা ফাল এটা নাই জানো? ক'ত গ'ল সেই চপোৱা? আমাৰ মুনাফাক মাতিলেগে। আছিলে এইটো ঘৰতে আছিলে, ক'ত বা আছে, সেই পাছফালে আছে নেকি। মই মাতি দিছোঁ ৰ'ব। সি কি জগ লগালেনো আপোনালোকৰ ঘৰত? নহয়, জগৰনো কি লগাবলৈ আছে? আমাৰ জগ লগাবলগীয়া একোৱে নাই নহয়। মই বোলো শুনি আছোঁ আকৌ বোলে তোমালোকৰ ঘৰত বোলে সোণ এচপোৱা আছে। সেইকাৰণে বোলো এপাক চাই যাওঁ বুলি সোমালো। মুনুকণ ঐ, তই এইফালে আছোন। তোক নগেন ককাই চাওঁ বুলি কৈছে, আহ। ই বেঙেনা গুটি, ই দেখোন সঁচাকেই আমাৰ টুকনিৰ নিচিনা। য়েছ ককা, কি হ'লে? সোণ চপোৱা, বিলেক ধুনীয়া হৈ আহিছা তুমি। একদম মহাপলিটো হৈ আহিছা। এইখিনি অহাচোন, মোৰ ওচৰতে বহিছো আহি কেনেকুৱা লাগে।
ইয় ককা পেণ্টটোকে সলকি গৈছে আজি যিহে ঢিলা পেণ্টটো পিন্ধো মোৰ লাজে পাই গৈছে দেখোন ইয়াৰ টিকাটো ৰঙা তুলসী এপাহ আছে তাৰমানে ই আমাৰ বাপু ধৰণৰ সঁচ মানে মোৰেই নাতিয়ে চপোৱা ইমান ভগা চিগা ঘৰ ডাঙৰ হ'লেও মোৰ নাতিটো লৈ যাম এতিয়া নকওঁ মই সিহঁতক ডিমে শিকাওঁ মই সিহঁতক মোৰ ল'ৰাটো কেনেকৈ ফাটা চিটা কাপোৰ পিন্ধাই থৈ দিয়া ডিম তহঁতক ভালকৈ শিকা ককা কেলে মাতিছিলে মোক কওক আইঅ শুন চপোৱাটো মোৰ ভাগৰ এনেই আকৌ তোমাক চাওঁ চাওঁ লাগিলে কাৰণে অকণমান চাই দিলো তোমাক একদম চুইট ল'ৰা দেখোন তুমি ইয় ককাই ইংলিছো কথা কয় তাৰমানে হয় নাই ডোন্ট আণ্ডাৰ এষ্টিমেট নগেন ককা পিছে কি সকামত আহিছে নগেনকা নকলে দেখোন নেলাগে দিয়া জানি বুলি এইবিলাক সকাম চকামৰ কথা এনেই আহিছিলো আকৌ তোলে বোলো মনত পৰিলে চাই আহোগেচোন কেনেকুৱানো তহঁতৰ ঘৰ দুৱাৰ তহঁতি মানুহকেইটা মানুহৰ আগত শুনি আছিলো বোলে তোৰ ভাগৰ মানুহজনী বৰ ধুনীয়া একদম জিলিকি থকা গাঁওখনৰ ভিতৰত সেইকাৰণে আকৌ চাবলৈ আহিলো জাকত জিলিকা বোৱাৰীজনী মোৰ ভাগত ইয় কোনে ক'লে আপোনাক মোৰ কথা এনেকে নহয় যে আমি ধুনীয়া পাই মিছা মিছি কথাবোৰ নকবা লাজ লগাকে মই উঠিলো তেতিয়া যাওঁগে আৰু শুন চপা মোৰ লগত আমাৰ ঘৰলৈ যাওঁ বোলা একদম থেলথেলীয়া পায়খাখিনি বনাই থৈছে নহয় মোৰ লগত লাউক মাৰি দিবা বোলা মই নাযাওঁ এতিয়া ভাত খাব হৈছে নহয় যাওঁ নেকি খালি বেছি দেৰি নকৰিবি সোনকালে গুচি আহিবি সোনকালে আহিব বেছি দেৰি নকৰে নহয় আমি যাওঁ তেতিয়াহ'লে শুন চপা বোলা এনেকেই এদিন কোনোবা দিনা কাউচকে লৈ যাম একেবাৰে কাৰণে শুন চপোৱাটো আমাক হেৰি কোনোদিন নাহে দেখোন নগেনকাই আমাৰ হ'লে আজি কেনেকে আহিছে আমাৰ ল'ৰাটোক লৈ গুচি গ'লগে কেলেনো কি হ'ল তাৰমানেনো ময়ো যে একো বুজি পোৱা নাই নিছে চাগে কিবা কাৰোবাৰ পাই আছে দিছে খাবলৈ নিছে চাগে মোলৈ ভাত দিবা বোলা হ'ল যদি আকৌ কোনোদিন নহা মানুহটো এনেকে আহি যদি ল'ৰাটো লৈ যায় যাওকচোন আপুনি পিছে পিছে এনেই আকৌ দেখিবই নোৱাৰে আকৌ তাক এতিয়া বেলেগে আহি লৈ যাওঁতে চাহ মৰম জাগিছে মৰমৰ কথা নহয় তাৰ ভাগৰ যদি সঁচা মাক বাপেক ওলাহি আমি কি উত্তৰ দিম বাৰু যদি সি আমাৰ ঘৰত নাথাকে সেই কথাটো মই ভাবিবলৈকে হোৱা নাই যাওঁ ৰহ পিছে নাই ছাৰ তাই কিন্তু এইবাৰ বহুত বেয়া জেগাত হাত দি দিলে আপোনাৰ ল'ৰাটো চুৰ কৰি নিব নালাগিছিলে বা নিছিলে ঠিকে আছিলে বাৰু ভাল জেগাতে দিছিলে গৈ ক'বা আমেৰিকাত থাকে বোলে মানুহ এহাল ল'ৰা ছোৱালী নাই বোলে সিহঁতৰ তুলিব লাগে সেইকাৰণে ভাল দামেই দিছিলে বোলে তাইক কিবা একদম 3 লাখ নে কিমান দিছিলে সেয়া দিছিলে বা কেনেবাকৈ পুলিচে গম পালে নেকি সেইকেইদিনত খুব বোলে কেঁচুৱা চুৰ হৈছিলে সেইকাৰণে চেকিঙত আহিছিলে চেকিঙত আহোঁতে সিহঁতৰ হাতত পালে কেঁচুৱাটো নিমিলিলে সেয়াটো নিমিলিলে যে সিহঁতে ভয় কৰি বোলে ৰেল ষ্টেচনৰ ক'ৰবাত বোলে ডাষ্টবিন নে ক'ৰবাত বোলে পেলাই থৈ গ'ল বোলে আইঅ মোৰ শুন চপোৱাটো কোনোবা ডাষ্টবিনত পেলাই থৈছিলে নে কিবা ডাষ্টবিনত পেলাই থৈছিলে বোলে তাৰপিছতে সেই CC কেমেৰা চালোঁ নহয় আমাৰ ৰেল ষ্টেচনত তাত সেই মানুহ এজনে সেই লৈ গ'ল ল'ৰাটোক ডাষ্টবিনৰ পৰা উঠাই সেই পিন্ধে মাথাত টুপি পিন্ধি থাকে বোলে এনিটাইম মানুহজনে এতিয়া নাজানো মানুহজন বিচাৰি পোৱা নাই মই বিচাৰিছিলোঁ বাৰু মানুহজনক ফটোকপি আছে বাৰু মোৰ ওচৰত মানুহজনৰ সেইজনৰ CC কেমেৰাৰ পৰা উলিওৱা এতিয়া সেই মানুহজনক বিচাৰি পালে আপোনালোকৰ নাতিটো ক'ত আছে আপোনাৰ ল'ৰাটো ক'ত আছে গম পোৱা যাব বুধেশ্বৰ তৌ পালিহি যে পিছে মোক কেলে এখেতক মই ক'ৰবাত দেখা নিচিনা লাগিলে দেখোন মনত পৰিছে এখেতে এইটো সেইজন মই CC কেমেৰাত দেখা মানুহজন যি নেকি আপোনাৰ ল'ৰাটোক ডাষ্টবিনৰ পৰা উঠাই লৈছিলে তাৰমানে ডাষ্টবিনত থকা ল'ৰাটো কি আপোনালোকৰহে নেকি বুধেশ্বৰ মই সেইটো কাৰণে তহঁতৰ ঘৰলৈ গৈছিলো চেকিঙত মোৰ সোণ চপোৱা হয় নে নহয় বুলি তই কিন্তু বেয়া কাম কৰি দিছ আকৌ মোৰ সোণ চপোৱা তই আকৌ টিকা ভেকুৰীয়ে ভাত খোৱাবলৈ অকল আলু পিটিকা বেঙেনা পিটিকাই ভাত খোৱাবলৈ এদিনো বাৰু তই মাছ মাংস অকল আনি খুৱাব নোৱাৰিলে বুধেশ্বৰ তই ডেঞ্জাৰাছ মাল আছ কিন্তু কৈ দিছো বেয়া পাইছো তোক কৃষ্ণ ভগৱানে যে আমাক চকু মেলি চালে হ'ব দিয়ক ডাষ্টবিনৰ পৰা যে আপুনি উঠাই লৈ যে ল'ৰাটোক ইমান ডাঙৰ কৰিলে মোৰ মনটো এতিয়াহে ভাল লাগিছে লোকে পিছে এতিয়া মোৰ কাম হৈ গ'ল মোৰ পে'মেণ্টটো মই পাই গ'লোঁ আপোনাৰ ল'ৰাকো মই বিচাৰি দিলোঁ আপোনাৰ ল'ৰাক নিয়া মানুহজনো আপোনাৰ সন্মুখত আহি গ'ল ল'ৰাও পাই গ'ল এতিয়া মোৰ কাম শেষ মই যাব পাৰোঁ বাই আকৌ চাহ এখন খাই যাব ডিটেক্টিভ দাদা এতিয়া চাহ তাহ খাই থাকিলে মোৰ কেছ কি হ'বগৈ আৰু এটা কেছ আছে মোৰ পেণ্ডিং হৈ কেছটো লাগিব লাগে নহয় আজি চাহ তাহ নেখাওঁ দিয়ক বুধেশ্বৰ দাই বহক আপুনি মই চাহ একাপ কৰি আনোগৈ আজি একদম লালমোহন ৰসগোল্লা চব লৈ আনিবলৈ কম মই ফোন কৰোঁ ৰ'ব লাগিলে বাৰু আমাৰ যে মনুকনীয় ভাগৰ এই মাক বাপেক যে সঁচাকে যে আছে নহ'লে মোৰ কিমান চিন্তা হৈ আছিলে বোলো তাৰ ভাগৰ সঁচি মাক বাপেককেইটা যদি কেতিয়াবাকৈ আহে মই বাৰু কেনেকৈ কি বুলি ক'ম বাৰু যে মই আকৌ চুৰ কৰি না আকৌ মই তাক ডাষ্টবিনত পাইহে মই বোলো কোনেনো পেলাই থৈ গৈছে সৰু ল'ৰাটো বুলিয়ে বুটলি লৈ আনিলোঁ
আপোনাক মই কি বুলি ধন্যবাদ দিওঁ বাৰু, মোৰ ভাষাই বিচাৰি পোৱা নাই। আপোনাক গালি পোৱাটো দূৰৰ কথা, আপোনাক মই সেৱা কৰিব লাগে এতিয়া। আপুনি 8 বছৰে মোৰ ল'ৰাটোক ইমান ধুনীয়াকৈ তুলি তালি ডাঙৰ দীঘল কৰিলে, নিজৰ মাক বাপেকৰ নিচিনাকৈ মৰম দিলে। আপোনাক গোটেই জীৱন ঋণী হৈ থাকিম মই। সঁচাকে আপোনাক মই কি বুলি ধন্যবাদ দিম বাৰু, মই বুজিয়ে পোৱা নাই। বহুত বহুত ধন্যবাদ আপোনাক, মোৰ ল'ৰাটো ইমান ধুনীয়াকৈ ৰাখি কৰি ডাঙৰ দীঘল কৰি দিয়াৰ বাবে। সেইটো হয় বাৰু, হ'লেও আকৌ তাক 8 বছৰে আকৌ নিজৰ ল'ৰা নিচিনাকৈ তুলি তালি ডাঙৰ দীঘল কৰিলোঁ নহয়। এতিয়াও আপোনালোকে যদি তাক লৈ যাওঁ বুলি কয়, আমি কেনেকৈ জীয়াই থাকিম বাৰু সি নথকাকৈ? সেইটো কথা নোহোৱা নহয়। 8 বছৰ দিন সি ইয়াতে ডাঙৰ হ'ল, এইখন গাঁৱতে থাকিলে, পঢ়া শুনাও ইয়াতে কৰিলে। এতিয়া বাৰু তহঁতি আজিহে গম পাইছ যে তহঁতৰ ল'ৰা বুলি। এইটো বুধেশ্বৰ এইটো গম পায়ো যে তাৰ ভাগৰ ল'ৰা নহয় বুলি গম পায়ো যে ইমান মৰমত যে 8 বছৰ দিন তুলি তালি ডাঙৰ দীঘল কৰিলে। আৰু খোৱা বোৱানো কি আৰু, এইবিলাক তিতা মিঠা টেঙা এইবিলাক খাই ল'ৰা ছোৱালী ডাঙৰ হ'ব লাগিব। হয় বাৰু, বগীবাই ঠিকেই কৈছে বাৰু কথাষাৰ। এতিয়া কি কৰা তহঁতি, কেনেকৈ মকামিলা কৰা মই নাজানো আৰু। এডোখৰ মকামিলা কৰি লোৱা তহঁতি। কিয় মকামিলা কৰিবলৈ কি আছে আকৌ? আমাৰ নাতি আকৌ আমাৰ লগত থাকিব আকৌ। মই হ'লে একো বুজি পোৱা নাই। মই আমাৰ এওঁৰ লগত পাতিব লাগিব কথাটো, কি বুলি বা কয় আকৌ তাই। গালি পাৰিলেও সপনি পাৰিলেও আকৌ 8 বছৰ দিন তাই এজনী নিজৰ বুকুৰ মাজত তাক ৰাখি ডাঙৰ কৰা নাই জানো? সেইটো হয় বাৰু, ময়ো বুজি পাইছোঁ। এজনী মাকৰ কাৰণে নিজৰ ল'ৰাটোৰ কথা এনেকৈ শুনিলে কেনেকুৱা লাগে। বাৰু দিয়ক, মই যাওঁগৈ ঘৰলৈ। মই কওঁগৈ তাইক লগত কথাবোৰ পাতি চাওঁগৈ, কি বা কয়। তাৰপাছতেহে মই খবৰ দিম কি কৰিম। দেখিলা, মই কৈছিলোঁ নহয় তোমাক সেইদিনাখনহে খবৰটো দিম বুলি, যিদিনাখনি মই আমাৰ ল'ৰাটো বিচাৰি পাম। এতিয়াতো তুমি দেখিলাই আমাৰ ল'ৰাটো, মই যে দেখিয়ে পোৱা নাই। ব'লা আকৌ ময়ো চাওঁগৈ তাক। অঁ গম পাইছেনে, একদম টুটু নিচিনা একেই, ছেম টু ছেম। আপুনি ধৰিবই নোৱাৰিব কোনটো টুটু কোনটো মুনাফা। হয় নেকি? মোক যে তুমি কোৱাৰ পৰা যে মোৰ মনটো এনেকুৱা লাগি আছে, মই যেন তাক যেন এতিয়াই চাবলৈ যাম যে এনেকুৱা লাগি আছে। মই ব'লাচোন, ব'লা তাক বিচাৰি যাওঁ, ব'লা দুইটাকে বিচাৰি যাওঁ, ক'তনো আছে। কি নাগেন বোলা নোযোৱালৈকে একো কথাই নোলালে হয়। মই তাক ঘৰতে চাই থৈ আহিলোঁ, পেণ্টটো হাউটকৈ খুলি দিলোঁ নহয়। একদম তাৰ টিকাটো ডাঙৰকৈ ৰঙা তুলসী এপাহ আছে আমাৰ টুটু টিকাত থকা নিচিনাকৈ। মই তেতিয়াই গম পালোঁ সি আমাৰ তেজ চপা বুলি। আইঅ তই মাৰিবি মানুহ, সিহঁতৰ ঘৰতেনো বাৰু ডাঙৰ হ'ল আৰু সিহঁতৰ পেণ্টটো খুলি দিছা। হ'ব, নিজৰ তেজহে কিবা চাবই লাগিব। হ'ব দে, এতিয়া মই ফূৰ্তিতে 2 গিলাচমান কটকটকৈ মাৰি থৈ আহোঁগৈ বিয়েৰ পৰা। সোনকালে আহিবি তই, দেৰি কৰি নাথাকিবি আকৌ। এই মানে আজি ফূৰ্তিতে 2 গিলাচমান বেছিকৈ যাব দেই। তই হ'লে মোক বেধা নিদিবি ছোৱালী। বাৰু এতিয়া হ'ল বাৰু, যি হ'ল। এতিয়া আমিও গম পালোঁ সি যে আমাৰে ল'ৰা বুলি, সিহঁতেও গম পালে যে সি যে আমাৰে ল'ৰা বুলি। এতিয়া পাছৰডোখৰহে কি কয় এতিয়া মাক বাপেকে। যেনেকৈ যি নহওক 8 বছৰ দিনটোত তুলি তালি ডাঙৰ দীঘল কৰিছে ন নিজৰ মাক বাপেকৰ নিচিনাকৈ। কালি সপোনটো পাৰিবই আৰু, ল'ৰা ছোৱালীক পঢ়াইছে শুনাইছে। এতিয়া কি বা কয় সেইজনীহে জানিব, বৰ্ণালীহে জানিব কি কয়, গম নাপাওঁ দেই। নহ'লে তহঁতি গোটেইখিনি যাবি সিহঁতৰ ঘৰলৈ, নহ'লে তাইকে মাতি দিবি ইয়ালৈ। আইঅ কি হ'ল আকৌ আপোনাৰ এনেকৈ কান্দি কান্দি ওলাই আহিছে সি যে? আচৰিত আৰু, কান্দি কান্দিনো আহিছেনে? কোনে কি কৈ পঠিয়ালে হয়? মই যিটো কথা গম পাই আহিছোঁ, শুনিলে তও কান্দিবি ৰহ। কি কথা গম পাইছে? আমাৰ মনুকণৰ কথা। তাৰ কথা গম পাই সেইটো কান্দিবলগীয়া কি আছে অ? কোনে কি ক'লে তাৰ কথা? কেনেকৈ ক'ম আৰু, ক'ৰ পৰা ক'ম এতিয়া তোক? আমাৰ মনুকণৰ আচল মাক বাপেক পাই গ'লহি। কি? অঁ, এতিয়া মনুকণক লৈ যাব বোলে আমাৰ ওচৰৰ পৰা। ক'ৰ পৰা ওলালেহে? আজি ইমান বছৰ নাই। আজি ধপককৈ ধুমকেতুটোৰ নিচিনাকৈ হৈ পৰিলেহি যে, ক'ৰ পৰা আহিলে? কোন তাৰ ভাগৰ মাক বাপেক? আমাৰ মনুকণ বোলে নগেন কাই নাতিনীয়েক, সিহঁতৰ সৰু পিতেক বোলে। ইমান দিনৰ পৰা খবৰে নাই, আজি কেনেকৈ ওলালেহি? তই গালি পাৰি থাক নহয় তাক, এতিয়া পাৰিবি তই কাক গালি পাৰ। লৈ যাব বোলে তাক। সেইটো কথা নহয়। 8 বছৰ দিন আমিহে তাক খুৱাই বোৱাই ডাঙৰ দীঘল কৰিছিলোঁ। এতিয়া সিহঁতে লৈ যাওঁ বুলি ক'লে হ'ব নেকি? লৈ যাওঁ বুলি ক'লে মই নিবলৈ নিদিওঁ নহয়। গালি পাৰিলেও কিবা পাৰিলেও তাক মই 8 বছৰ দিন নিজৰ ল'ৰা নিচিনা একে তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। এতিয়া আহিলে মাক বাপেক চেলাবলৈ। ইমান দিনে গমেই পোৱা নাছিলে ক'ত সিহঁতৰ ল'ৰা আছিলে, কেনেকৈ আছিলে, কেলৈ নাহা হ'লে ইমানকেইদিনত। এতিয়া যে ইমান ডাঙৰ হোৱাৰ পাছত যে আহিছে। কাৰণেতো মই তোক বোলো কওঁ, বেছিকৈ গালি চালি পাৰি নাথাকিবি তাক। পাওঁ আৰু কেতিয়াবা খং চং উঠে, সেইবুলিয়ে কিবা তাক মই বেয়া নাপাওঁ নহয়। কোনোবা আহিছে, সেইয়া মনুকণৰ মাক বাপেক বোলে। ইমান দিনৰ পৰা খবৰে নাই
ক'ত আছে ল'ৰা কেনেকৈ আছে। এতিয়া আমি 8 বছৰ তাক তুলি তালি ইমান দীঘল কৰি দিলোঁ, ইমান ডাঙৰ। আপোনালোকে এতিয়া আমাৰ পৰা আমাৰ ল'ৰাটোক নিজৰ বুলি কৈ লৈ যাবলৈ আহিছে। নহয়, মই আপোনাৰ দুখ বুজি পাইছোঁ নহয়। ইহে সঁচা কথাটো গম পালোঁ। মইতো ইমান দিনে একো নজনাকেই আছিলোঁ। তোক মই নাজানো, আমাৰ ল'ৰা মই আপোনাক নিদিওঁ। আপুনিতো 8 বছৰ দিন তাক মৰম কৰিলে, মইতো তাক ভালকৈ দেখিও নাপালোঁ, চুইও নাপালোঁ। মানুহজন ভগৱান ৰূপী আমাৰ কাৰণে। আপোনাৰ মানুহজনে আমাৰ ল'ৰাটোক যদি ডাষ্টবিনৰ পৰা উঠাই লৈ নানিলে হয়, ইমান ডাঙৰ দীঘল কৰি যদি আপোনালোকে নিদিলে হয়, আমাৰ ল'ৰা আমি কেতিয়াও ঘূৰাই নাপালোঁ হয়। সেইবুলি কি এতিয়া আমাৰ ল'ৰাটো আপোনালোকে লৈ যাব? দিম বুলি ভাবিছে নেকি আপোনালোকক? নিদিওঁ আমাৰ ল'ৰাটো আপোনালোকক। মইতো কোৱা নাই নহয় তাক আমি একেবাৰে লৈ যাম বুলি। তাৰ কথা ন, তাক সুধি চাম আকৌ। সি যদি বোলে আমাৰ লগত যাবলৈ বিচাৰে তেতিয়া আমি তাক লৈ যাম আমাৰ লগত। তাকে নহ'ব নহয়, 8 বছৰ সি আমাৰ লগতে থাকিলে। সি এতিয়া যাম বুলি ক'লে আমি যাবলৈ দিব নোৱাৰোঁ নহয়। 8 বছৰ দিনা আমাৰ ল'ৰাটোৱে আপোনালোকে পোহপাল দিওঁতে যিমানবোৰ খৰচ হ'লে মই আপোনাক গোটেইবিলাক খৰচ দিবলৈ ৰাজি আছোঁ। তাৰমানে আপুনি এতিয়া আমাক সেই পইচা দি কিনিবলৈ আহিছে। পইচা বেছিকৈ আছে ন, সেইকাৰণে পইচা দেখুৱাইছে। পইচা থাকিলেই বুলি আপোনাক আমাৰ ল'ৰাটো আপুনি নিবলৈ পাব নেকি? নিদিওঁ আমাৰ ল'ৰা আমাৰ লগতে থাকিব। যি কৰে কওকগৈ যাওক। মা কেলে ইমান ফালি ফালি কান্দি আছে বোলো? পিতাই তইও কান্দিলি যে? একদম দুইটাই চকুলো বোৱাই কি একদম নৈ বনাই দিবি নেকি? মই আকৌ হাতে চাটিব নাজানো আকৌ। এইজন দেখোন টুটু মাক। আপুনি আমাৰ ঘৰলৈ কেলে আহিছে আকৌ? টুটু আহিছে নেকি? আইঅ মোৰ ল'ৰাটো, চা মই অকণ চুই চাওঁ। মুনু এইফালে বোলো কেলে শিকিলা চাগে এখিলা চুবলৈও নিদিলে ল'ৰাটোক। মা কি হৈছে তাৰমানে? মোৰ মাথা ওপৰতে গুচি গৈছেগে বোলে। একো বুজি পোৱা নাই মই। একো নাই হোৱা, তাৰ ভিতৰলৈ যাগে যা, তই একো বুজি নাপাওঁ, সৰু হৈ আছা। ৰ'ব, তাকনো কেলে ভিতৰলৈ যাবলৈ কৈছে? সিও জানক আকৌ সঁচা কথাবোৰ। তাৰমানে এতিয়া সঁচা কথাবোৰ কৈ এই আমাৰ ল'ৰাটো এতিয়া মোৰ ল'ৰা বুলি কৈ আপুনি লৈ যাবলৈ আহিছে। তুমি আমাৰে ল'ৰা, টুটু ভাগৰ ভায়েক তুমি। এইটোৱে তোমাৰ দেউতা। মা মোৰ দেউতা মোক কেনেকৈ হ'ল আকৌ? এইকেইটা দেখোন আছে মোৰ আই পিতাই বটি। কি হৈছে এইবোৰ কচোন? তই মোক পঠিয়াই দিবি নেকি সিহঁতৰ ঘৰলৈ? মই নাযাওঁ আকৌ সিহঁতৰ লগত। মই ইয়াতে থাকিম আকৌ। নিদিওঁ তোক সিহঁতক নিবলৈ। সিহঁতে নিম বুলি ক'লে মই তোক দি পঠিয়াম নেকি নিবলৈ? ইমান দিনৰ পৰা নাই আকৌ। এতিয়া আকৌ আহিছে মোৰ ল'ৰাটো বুলি ক'বলৈ ধুমকেতুটোৰ নিচিনাকৈ। মই নিদিওঁ, নিম বুলি ক'লে দিম নেকি? নাযাওঁ, মই ইয়াতে থাকিম। মই নাযাওঁ সিহঁতৰ লগত। হেৰি কি হ'ব এতিয়া? ৰ'বাচোন, কিবা এটা মিলাব লাগিব। ল'ৰাটোৱে যদি নাযাওঁ বুলি কয় কি হ'ব? মই একো বুজি পোৱা নাই। কি কৰোঁ জানো? পিতাইকে মাতি আনিবগৈ লাগিব, কিবা এটা ফেচলা উলিয়াই দিব। যাওক আমাৰ ঘৰৰ পৰা। মিছামিছিকৈ আমাক অশান্তি কৰি থাকিব নালাগে। এনেও আপোনালোকক এইটো ল'ৰাটো নিদিওঁ। ই আমাৰহে, সৰু পৰা তুলি তালি মইহে ডাঙৰ দীঘল কৰিছোঁ। আপোনালোকে নাকা নাই, এতিয়া মাক বাপেক চলাবলৈ আহিলে নহ'বতো, নিদিওঁ ইয়াক। কিন্তু চিন্তু নাই ইয়াত। আমাৰ ল'ৰা আমাৰ লগতে থাকিব। আৰু ৰ'ব, মই ঘৰলৈ গৈ লওঁ, পিতাইহঁতৰ লগত আলোচনা কৰি লওঁ কি হয় কি নহয়। একো বুজি পোৱা নাই দেই, মই কি কৰিম একো গম পোৱা নাই। আহা পিতাই জানিব কি কৰিব, কওঁগৈ আহা। কিন্তু ল'ৰাটো মোৰ ভাগৰ। কিবা এটা কৰিম আহা। এতিয়া সেই নিজৰ ল'ৰা বুলি ক'বলৈ আহিছে। ইমান দিনৰ পৰা নাই খবৰ এটাকে যদি ল'লে হয় বোলে ল'ৰাটো আছেই নে মৰিলে নে। ইমান দীঘল তুলি তালি ডাঙৰ দীঘল কৰি দিলক। এতিয়া আকৌ মাক বাপেক চলাবলৈ আহিছে। আৰু মিটিং পাতি থাক, যি পাতি থাক, কেছ দিলোঁ কেছ দেখি নিদিওঁ মই মোৰ ল'ৰাটো। এতিয়া তহঁত মখাই ক বাৰু, মোৰ ভাগৰ সোণ চপৰাকেইটাক ক'ত কি কেনেকে কি কৰিব পৰা হয় বাৰু? এতিয়াতো ছাগলী মাংস হোৱা হ'লে কাটি টুকুৰাটোকে দুভাগ দুটাক দি দিলোঁ হয়। এতিয়া বাৰু ল'ৰা দুটাক বাৰু কেনেকে দুভাগ কৰোঁ বাৰু? আপুনি সেনেকৈ ক'লে নহ'ব নহয়। 8 বছৰ দিন তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, মই খোৱালোঁ নিজৰ ল'ৰা নিচিনাকৈ। এতিয়া এই ধুমকেতুৰ নিচিনাকৈ ওপৰৰ পৰা ওলালেহি কি হয় মাক বাপেক বুলি? কেনেকৈ হ'ব আকৌ? নিদিওঁ মই, মোৰ ল'ৰা মোৰ লগত থাকিব। নহয় আপুনিও আকৌ এই মাকজনীলৈও চাব লাগিব নহয়। যিজনী মাকে আজিলৈকে গমেই নাপায় বোলে তাইৰ ভাগৰ আৰু এটা ল'ৰা আছে বুলি। আমি ইয়ালৈ আহিলোঁ দেখিহে লগ পালেহি, নহ'লে এনেকৈ নহাহেঁতেন আৰু এনেকৈ লগ নোপোৱাকৈ থাকি গ'লেহেঁতেন। সেইবিলাক আকৌ মই কি জানো? সেইবিলাক মই জানিব দৰকাৰ নাই নহয়। এই ৰচোন, তহঁতি খেচকে একো কৈ নাথাকিবি। সমাজখন পাতিছে যেতিয়া কিবা এটা ক'ব নহয়, ওলাব কিবা এটা মীমাংসা। তাকেহে এতিয়া কোনে কি ভাব, কেনেকে কি ক। এতিয়া কৰিবলৈ কি আছে আৰু? মাক বাপেক দুটা সেয়া কথা গম পালিয়েই। এহেঁতে বোলে ইয়াত থাকক, সিহঁতক লাগে ইয়াক তালৈ লৈ যাওক। এতিয়া ল'ৰা ছোৱালীকেইটাই কি কয় এহেঁতকো সুধি চাব লাগিব। এতিয়া যায়েই নে থাকেই নে ই? ল'ৰা ছোৱালী সুধিবলৈ কি আছে আৰু? এতিয়া সিহঁতে সৰু হৈ আছে, সিহঁতে কি বুজি পাইছে? একোতো বুজি পোৱা নাই নহয়। সেইটোকেতো মই ক'ম বুলি ভাবিছোঁ। এহেঁতে এতিয়ালৈকে একো বুজি পোৱা হোৱাই নাই। দুইটা ইফালে জজা,
দুইটা একেলগত থকাটোৱে মোৰ মতে ভাল হ'ব। আৰু ইয়াত থাকিনো কি হ'বনো, তালৈ গ'লে অন্ততঃ ভাল শিক্ষা লৈ ভৱিষ্যতটো উজ্জ্বল হ'ব। দেখিছো নহয় বেছিকে পঢ়ি শুনি ল'ৰা ছোৱালীবিলাক কেনেকুৱা হৈছে। হ'ব আমাৰ ল'ৰা নালাগে পঢ়া শুনা কৰিবলৈ, ইয়াতে থাকিব, মোৰ লগতে থাকিব। সিহঁতৰ ল'ৰা কেলৈ কৈ আছে, ই কিবা আমাৰ ল'ৰাহে। সেইটো অৱশ্যে হয়, হ'লেও আকৌ তেজটো তেজেই ন। এতিয়া গোটেইখিনিয়ে মোকামিলাকে আৰু হেৰিটো কৰিলেই হয় আৰু ল'ৰা ছোৱালী দুটা সুধিব লাগে আৰু ক'ত থাকে ক'ত যায় সিহঁতে, তেতিয়াহে মোৰ মতেতো দুইটা একেলগত থকাটোৱে মই ভাল দেখিছোঁ। ময়ো বোলো তাকে কৈছো, মোৰ সোণ চপৰাকেইটা একেলগতে থাকক, জিলিকি থাকক সোণে হিয়াই দুইটুকুৰা। আপোনালোকে অকল সিহঁতৰ পক্ষে ৰায় দিলে নহ'ব নহয়। ধন টকা পইচা আছে বুলিয়ে অকল সিহঁতৰ ফালেকে ৰায় দি থাকিব। এই চাত বেয়া দিলি দেখোন একদম ৰাৱণক দিয়া নিচিনাকে। কি মিছাটো কৈছে কিবা, পইচা পাতি আছে কাৰণে সিহঁতৰ ফালে আপোনালোকে বেছিকৈ গাই আছে। নহয় আজিকালি যিটোহে যুগ, চব ফালেকে চাব লাগিব নহয়। মোৰ মতেতো দুইটাই একেলগত থকাই ঠিক আছে। মাক বাপেকৰ কথা বাদ দিলোঁ বাৰু, পইচা পাতি ধনী দুখীয়া কথাও বাদ দি দিলোঁ। ল'ৰা দুইটাই আকৌ ককাই ভাই যেতিয়া একেলগত থকাটো ভাল আৰু। ময়ো তাকে কওঁ, দুইটা একেলগত থকাই ঠিক আছে। মানে কি এতিয়া আমাৰ ল'ৰাটো আমাৰ পৰা কাঢ়ি লৈ যাব ন? কি আমি আমাৰ ল'ৰাটো আনৰ বুলি দি দিম নেকি? মুনুকণ তই যাবি কেনে আমাক এৰি থৈ? মই নাযাওঁ বোলো, ইয়াতে থাকিম বোলো। মোক কলিজা দুচপৰা, দুইটা একেলগতে থাকিবা বোলো, আমাৰ লগত মোৰ লগত। এতিয়া কওক ৰাইজ ফেচলাটো দিয়ক। একদম থিয় হৈ ভৰি তালুৱা একদম ফাটি যাওঁ কৈছে। এতিয়া হ'বলৈ কি আছে, তহঁতিও ভাবিছা কথাটো অকমান। ভৱিষ্যতটো ভৱিষ্যতে ন। এবাৰ গুচি গ'লেগে আৰু গৰু গাড়ী অহাতে ঘূৰিটো আহিব নোৱাৰে। হেৰি কি কৰিম এতিয়া বাৰু? তাকেহে ময়ো চিন্তা কৰিয়ে পোৱা নাই। নহ'লে কাম এটা কৰ, তহঁতি ল'ৰাটোক এহেঁতৰ লগত যাবলৈ দে, নিজৰ মাক বাপেকৰ লগত নিজৰ ককাই ভাইৰ লগত থাকি চাবলৈ দে, ফিলিংটো কেনেকুৱা লাগে। আহি কেতিয়াবা আহি থাকিব আকৌ ইয়ালৈ, মইতো ইয়াতে থাকোঁ। আহি থাকিব আকৌ তহঁতৰ খবৰ খাতি ল'বলৈ। মা বোলো নাথা, ইমান নাটক কৰিব নালাগে দেই। মই জানো তোৰ ভাগৰ মোৰ লগত যাবলৈ মন আছে বুলি। সেইদিনাখন দেখোন তই নিজেই কৈছিলি তোৰ লগত যামগে বুলি। তই জানই আকৌ বোলে তোৰ ভাগৰ কেইটা নিজৰ মা পাপাক নহয় বুলি। আমাৰ কেইটাহে মা পাপা কিবা। সেয়া এতিয়া শুনিলি, ল'ৰাটোও যাবলৈ মন নিজৰ মাক বাপেকৰ ওচৰলৈ। মনো তই সঁচাকে যাবি কেনে? নহয় মানে মাক তহঁতি যদি এনেকে কান্দি থাক, মই আকৌ কেনেকে যাম? মই তোক কৈছিলো বোলো মই যামগে। মই মাজে মাজে আহি থাকিম নহয় কিবা তহঁতৰ ওচৰলৈ, সপ্তাহত 2-3কে আহিম হ'ব। কাৰণে তোৰ যাবলৈ মন আছে হয় নাই? মই তোৰ লগত থাকিমগে আকৌ। হ'ব দে আৰু কি কৰিবি আৰু, তোৰ য'তে ভাল পাওঁ থাকি তই ত'তে থাক আৰু, তোৰ সুখতে আমি সুখী আৰু। আমি দুটা একেলগত থাকিম দে, বেলেগ ফূৰ্তি কৰিম গম পাইছ নাই? একদম একেলগতে স্কুললৈ যাম, একেটা ৰুমতে থাকিম, একেখন বিচনাতে শুম, একে চোলা পিন্ধিম। বিৰাট মস্তি লাগিব ন? বিৰাট ভাল লাগিব আকৌ। দেখিছ তহঁতি, এতিয়া ল'ৰা দুটা একেলগত থাকিবলৈ মন। হ'ব দে আৰু তহঁতৰ হ'লে আহি থাকিব কেতিয়াবা মন বেয়া নকৰিবি। এনেও আনৰ যেতিয়া এদিন নিজৰ মাক বাপেকে ল'ৰা ছোৱালী বিচাৰিতো আহিবই, দিবই লাগিব। তাকেহে উপায় নাই, কি কৰিব। হ'ব দিয়ক, ই যদি তাত থাকি ভাল পায়, ইয়াৰ লগত যদি থাকি সুখ শান্তি হাঁহি ফূৰ্তিকে যদি থাকে, মোক ক'বলগীয়া একো নাই। এতিয়া আমি যাওঁগে আৰু। দুখ কৰি নাথাকিবি, সপ্তাহত 2 দিনকে আহিম তহঁতৰ ওচৰলৈ মই। হ'ব দে আহিবি, পাহৰি নাথাকিবি। মোৰ ল'ৰা দুটা মোৰ বিৰাট ভাল লাগিছে এতিয়াহে মোৰ ঘৰখন সম্পূৰ্ণ হৈ পৰিছে। যা আজি একদম কুকুৰা মাংস মাৰি খানাটো আমাক খুৱাই দিবি, আমি গোটেইখিনিয়ে খাম আজি। আমাৰ ঘৰত আজি ডাঙৰ ডবল বিৰাট ডাঙৰ পেণ্ডেল পাতি পাল্টি দি দিবি চবকে খাবলৈ। মোৰ ভাগৰ নাতি আৰু এচুত বাঢ়ি গ'ল। অকল মাংসই ভাত খোৱালে নহ'ব নহয়, লগতে জাকিনো কেয়াকে লাগিব দেই। মজা বিয় মেচি আনি দিম। তেতিয়াহ'লে ৰাইজ দেখিলে এই নগেন বুঢ়া নহ'লে মানে একো কামেই নিসিজে। এতিয়া মোৰ ভাগৰ নাতি এচুত বাঢ়ি গ'ল নহয়, দায়িত্ব 2 চুত বাঢ়ি গ'ল মোৰ ভাগে।